নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ এমবি ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰ স্বাগতম জনাইছোঁ আৰু আগন্তুক নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৰাতিপুৱাই আপোনালোকলৈ এটি ভিডিঅ' আগবঢ়ালোঁ। ইয়াত দেখিছে পুৰা কুঁৱলী পৰি আছে, সম্পূৰ্ণ কুঁৱলী পৰি আছে, ঠাণ্ডা পুৰা আৰু প্ৰায় পথাৰ মুকলিয়ে হৈছে। এই দেখিছে পথাৰ মুকলি হ'ল আৰু আজি মই আপোনালোকক আমাৰ অসমীয়া সংস্কৃতিৰ যি পৰম্পৰা নখোৱা তাৰে কিছু দৃশ্য দেখুৱাম। তাৰ আগতে আপোনালোকক মনলৈ কিছুমান কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। গতিকে সেইকাৰণে আজি ৰাতিপুৱাই আপোনালোকৰ বুলি এই ভিডিঅ'টো আগবঢ়ালোঁ। গতিকে কথাটো হ'ল এয়াই যে আমি চাওঁতে আৰু মাথো কেইটামান দিন বাকী, তাৰপিছতে আমি নৱবৰ্ষক আদৰিব লাগিব। এই 2022ত আমি পাহৰি গ'লেও নহ'ব, কাৰণ এই 2022 আমাক বহুতো তিতা মিঠা ভাল বেয়াৰ বহুত কিছুমান কথা শিকাই থৈ গৈছে, বহুত অনুভৱ দি থৈ গৈছে। গতিকে আমি 2022ক পাহৰিলেও নহ'ব। আৰু এই 2022ত আমি এনে কিছুমান যি ভুল কৰিলোঁ বা নাই কৰে কেনেকুৱা কিছুমান চিন্তাধাৰা কৰি আছিলোঁ যিয়ে আমাক নিজৰ সফলতা অৰ্জন কৰাত ব্যাঘাত জন্মাইছিলে। আমি সেইবোৰ কথা আৰু পুনৰ কৰিলে নহ'ব। সেইকাৰণেই আমি এই 2023ত নৱবৰ্ষক আদৰাৰ লগতে আমি এইটো সংকল্পবদ্ধ হ'ব লাগিব যে আমি 2023ত এনেকুৱা কোনো ভুল নকৰোঁ, এনেকুৱা কাম নকৰোঁ যিটোৱে আমাক সফলতাৰ বিপৰীতে বিফলতা দিয়ে। গতিকে আপোনালোকেও এই কথাটো অলপ হ'লেও অকণমান হ'লেও চিন্তাধাৰা কৰিব, যিয়ে আপোনালোকক সফলতা অৰ্জন কৰাত আপোনালোকক সহায় কৰিব। গতিকে কিছু কথা কোৱাত মোৰ কিছু ভুল হ'ব পাৰে, তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। তাৰ বাবে মোক ক্ষমা কৰিব। এনেকুৱা কোনো কথা কোৱাৰ মোৰ অভ্যাস নাই, যাৰ বাবে চেষ্টা কৰি আছোঁ আপোনাৰ লগত এনেকুৱা কিছুমান কথা ক'বলৈ। আৰু মোৰ এটাই প্ৰয়াস, আমাৰ অসমখন যেন আৰু দ্ৰুত গতিত আগবাঢ়ি যায়, আমাৰ নৱপ্ৰজন্মই যাতে নতুন চিন্তাধাৰাৰে অসমখন আৰু দ্ৰুত গতিত আগবঢ়াই লৈ যায়, তাৰে কামনা। সেই উদ্দেশ্যেৰেই আমি যোৱাকালি আমাৰ দাদা এজনৰ ঘৰলৈ আমি ন খাবলৈ গৈছিলোঁ। তাৰে কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াম। আৰু যদি আপোনালোকে ভাল পায় তেনেহ'লে সদায় কোৱাৰ দৰেই কওঁ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু যদি ভাল পায় লাইক এটা কৰি দিব। গতিকে আজিলৈ ইমানেই। জয় আই অসম। হাই গাইজ, বহুত এক্সাইটিং হৈ আছোঁ। আজি আমি দাদাজনৰ ঘৰলৈ এয়া দেখিছে আপোনালোকে, দাদাজনে পুৰা খানা বনাই আছে আৰু আমাৰ এই বৰ্তাৰ লগত কথা পাতি আছে। চাওক পুৰা খানা বনাই আছে। হাই গাইজ, বহুত এক্সাইটিং হৈ আছোঁ। আজি আমি দাদাজনৰ ঘৰলৈ ৰাতি ন খাবলৈ গৈ আছোঁ। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, বহুত ভাল পাব। গতিকে আশা কৰোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। নহ'লে বলক, এয়া গৈ আছোঁ আমি ন খাবলৈ গৈ আছোঁ আমি ইতিমধ্যে বাইকত। সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে আপোনালোকক দেখুৱাম, কি কৰিলোঁ কি নকৰিলোঁ। গতিকে শেষলৈকে ভিডিঅ'টো আপোনালোকে চাব বুলি আশা ৰাখিছোঁ। এয়া দেখিছে আপোনালোকে, দাদাজনে পুৰা খানা বনাই আছে আৰু আমাৰ এই বৰ্তাৰ লগত কথা পাতি আছে। চাওক পুৰা খানা বনাই আছে। হাই গাইজ, বহুত এক্সাইটিং হৈ আছোঁ। আজি আমি দাদাজনৰ ঘৰলৈ ৰাতি ন খাবলৈ গৈ আছোঁ। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব।